যে সেলফ মেকআপ কেনেকৈ কৰে সো ভিডিওটো অলপও স্কিপ নকৰিব কাৰণ অলপ স্কিপ কৰিলে আপোনালোকে খেলিমেলি হৈ যাব মেকআপ আৰ্টিষ্ট নিনা মই নিনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ আৰু আজি ব্লগত দেখি পাইছে মোৰ পিছফালে এখন বেনাৰ আছে আৰু মই মানে অলপমান বেলেগকৈ আছোঁ চ' গম পাইছে যে কিবা এটা হ'বলৈ গৈ আছে মই ধেমাজিত ক্লাছ দি আছোঁ ব্ৰাইডেল মাষ্টাৰ ক্লাছ আৰু আজি হৈছে সেলফ মেকআপ শিকাম তো মই নিজেও সেলফ মেকআপ কৰিব লাগিব সেইবাবে মই আপোনালোকক ভাবিলোঁ যে আপোনালোকক দেখাই দিওঁ যে সেলফ মেকআপ কেনেকৈ কৰে চ' ভিডিওটো অলপও স্কিপ নকৰিব কাৰণ অলপ স্কিপ কৰিলে আপোনালোকে খেলিমেলি হৈ যাব প্ৰতিটো ষ্টেপ মই আপোনালোকক দেখাই যাম আপোনালোকে চাই যাব তো যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই আছে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো ষ্টাৰ্ট কৰোঁ প্ৰথমতে ৱাইপ চাইডি মুখখন ভালকৈ মুছি লৈছোঁ ভালকৈ মানে ক্লিন কৰাটো খুব দৰকাৰ মেকআপৰ আগতে একুয়া ব্লাষ্ট ৱাটাৰ বেছ মইশ্চাৰাইজাৰ মই মইশ্চাৰাইজাৰটো মোৰ মুখখনত ভালকৈ এপ্লাই কৰিছোঁ আৰু ইয়াৰ পিছতে মই অইল কণ্ট্ৰোল প্ৰাইমাৰটো এতিয়া এপ্লাই কৰিম যিহেতু মই বিৰাটে ঘামি থাকোঁ আৰু এতিয়া গৰমৰ দিন একদম সৰি মই ফাউণ্ডেশ্যনটো লগোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ বাট এনেকৈ আমি ব্লেণ্ডাৰেদি ব্লেণ্ড কৰোঁ আৰু ইয়াৰ পিছত কম্পেক্ট পাউডাৰ এতিয়া ব্ৰাছেদি মই লগাই আছোঁ আৰু এতিয়া যিহেতু মোৰ মুখখন ভালেখিনি ডাঙৰ গোল তো মই কণ্ট্ৰোল কৰিব লাগিল যাতে মোৰ মুখখন সৰু দেখায় আৰু ইয়াৰ বাবে মই প্ৰথমতে ফেচ কণ্ট্ৰোলটো কৰি লৈছোঁ দুয়োফালে যাতে সমান হয় চাই লৈছোঁ ভালকৈ আৰু তাৰপিছতে মই এতিয়া কণ্ট্ৰোল কৰি আছোঁ লগতে মই মোৰ কপালখনো মানে কণ্ট্ৰোল কৰি লৈছোঁ যিহেতু মই কপাল ডাঙৰ মানুহ সেইবাবে মই এতিয়া কপালখনো কণ্ট্ৰোল কৰিব লগা হৈছে যাৰ সৰু কপাল তেখেতলোকৰ বাবে কপাল কণ্ট্ৰোল কৰাটো কোনো প্ৰয়োজন নাই কিন্তু মোৰ দৰে ডাঙৰ কপাল মানুহৰ দৰকাৰ আছে আৰু ইয়াৰ পিছত মই জ লাইনটো কৰিব লাগে কণ্ট্ৰোল চ' জ লাইনো মই এতিয়া কণ্ট্ৰোল কৰিলোঁ ফেচ কণ্ট্ৰোল হৈ গ'ল চ' মই এতিয়া নোজ কণ্ট্ৰোল কৰিলোঁ আৰু নোজ কণ্ট্ৰোল হৈ যোৱাৰ পিছত এতিয়া মই একদম পেকৰ এখন একদম নতুন ব্লাছাৰ পেলেট চ' এই পেলেটখনেদি আজি মই ব্লাছ কৰিম পূৰা এক্সাইটেড হৈ আছোঁ কাৰণ ব্লাছাৰ মোৰ বিৰাটেই ফেভৰেট হয় তো ব্লাছাৰ এতিয়া লগাই আছোঁ হাঁহি আৰু ইয়াৰ পিছত ব্লাছাৰৰ ওপৰত আমি কৰিম এতিয়া হাইলাইট চ' হাইলাইটটো মোৰ হৈ গ'ল এতিয়া মই আহিছোঁ আইব্ৰ' দূৰ কৰিবলৈ মই পেকৰে এই পটটো লৈছোঁ তো আইব্ৰ'টো ভালকৈ মই ডিফাইন কৰি লৈছোঁ ডিফাইন কৰি পিছত আইব্ৰ' মই ফিল আপ কৰি দিছোঁ যদি আপোনালোকে আইব্ৰ' ভালকৈ আঁকিব নাজানে তেনেহ'লে মোৰ মানে আগতে মই বহুত ধুনীয়াকৈ অনলি আইব্ৰ' ওপৰতে এটা ভিডিঅ' দিয়া আছে তো আপোনালোকে ভিডিঅ'টো চাই আইব্ৰ' কেনেকৈ আঁকে ভালকৈ শিকি ল'ব পাৰিব আৰু আইব্ৰ' আঁকা হোৱাৰ পিছতে মই এতিয়া কৰি আছোঁ আই প্ৰাইমাৰ লগাই লৈছোঁ আই প্ৰাইমাৰটো মই এই সৰু ব্লেণ্ডাৰটো দি ব্লেণ্ড কৰি লৈছোঁ ভালকৈ যাতে আই শ্বেড'বোৰ ভালকৈ দেখা যায় মানে একজেক্ট কালাৰটো ওলাই আহে এতিয়া বহুতে কৈ থাকে যে আই শ্বেড'ত অলপ প্ৰব্লেম হয় চ' মই আজি এখন আই শ্বেড' দি কৰি দেখাম আপোনালোকক আৰু ভালকৈ দেখাম গতিকে আপোনালোকে একদম মন দি চাব এয়া মই পিংকত কৰিছোঁ আজি মই ভাবিছোঁ যে পিংক আৰু পিংক চিমাৰেই দিম তো মেট পিংক কালাৰটো লগালোঁ মই যিহেতু মোৰ আজি কাপোৰযোৰো পিংক যিটো চিমাৰ কালাৰ দিম সেইটো মই আজি পিংকতে দিম বুলি ভাবি আছোঁ চ' চাওঁ কি হয় তাৰ আগতে মই মেট কালাৰটো ভালকৈ ব্লেণ্ড কৰি লৈছোঁ মানে দুইটা চাইড যাতে সমান হয় সেনেকৈ মই মানে মোৰ ষ্টুডেণ্টক বুজাই মই কামখিনি কৰি আছোঁ চ' ব্লেণ্ডিং মাষ্ট বি ইম্পৰ্টেণ্ট আৰু এতিয়া মই আইব্ৰ'টো অলপ হাইলাইট কৰি লৈছোঁ ইয়াৰ পিছত মই চিমাৰ মানে যিটো চিমাৰ আছে আমাৰ আই শ্বেড' সেই চিমাৰ আই শ্বেড'টো পিংক কালাৰতে মই মোৰ চকুত এপ্লাই কৰিছোঁ ব্ৰাছেদিও কৰি ল'লোঁ ভালকৈ ব্লেণ্ড আৰু ইয়াৰ পিছত মই তলৰ আই মেকআপটো কৰি আছোঁ প্ৰথমতে মই কাজল লগাই ল'লোঁ আৰু কাজল লগোৱাৰ পিছতে পিংক শ্বেডটো অলপ এপ্লাই কৰি দিছোঁ যাতে আৰু ধুনীয়াকৈ ফুটি উঠে মোৰ চকুকেইটা এতিয়া মই ভাবি আছোঁ কাজল কি লগোৱা যায় সেইকাৰণে মই আজি মানে অলপ বেলেগ হোৱাইট কাজল লগাইছোঁ মোৰ চকুত ৱাটাৰ লাইনত
আৰু কাজল লগোৱা হৈ যোৱাৰ পিছতে মই অলপমান ব্লেক ওপৰত লগাই দিছোঁ, ব্লেক আইশ্বেডো। মাস্কাৰা অবিহনেতো মেকআপ একদমেই ইনকমপ্লিট। তো মাস্কাৰা লগোৱা মানে খুবেই জৰুৰী মেকআপত। তলত মাস্কাৰা লগাবলৈ বহুতে ভয় খায়, কিন্তু মাস্কাৰা লগাব লাগে। আৰু মাস্কাৰা লগা হৈ গ'ল, সেইবাবে মই এতিয়া লগাই আছোঁ লিপষ্টিক। লিপষ্টিকটো মই ব্ৰাছেদি লগোৱাটোৱে প্ৰিফাৰ কৰোঁ, কাৰণ ব্ৰাছেদি লিপষ্টিক লগালে নিজৰ শ্বেপ অনুযায়ী দিব পাৰি আৰু খুব ভালকৈ দিব পাৰি, মানে খুব ধুনীয়াকৈ এপ্লাই কৰিব পাৰি। সেয়েহে মই এতিয়া ব্ৰাছেদি লিপষ্টিকটো লগাই আছোঁ। আৰু লিপষ্টিকো মই অলপমান মানে পাৰ্পল টাইপ, পিংক পাৰ্পল টাইপত লগাইছোঁ। চ' হৈ গ'ল মোৰ ৰেডি এতিয়া। আৰু এয়া হৈছে মোৰ ফুল লুক। তো কেনে লাগিছে আপোনালোকে জনাব। আজি মই যিটো মানে সিহঁতক চেল্ফ মেকআপ দেখালোঁ, চ' চেল্ফ মেকআপৰ এয়াই হৈছে ফুল লুক টাইপ, পাৰ্পল পিংক টাইপৰ চিমাৰ দিছোঁ। আৰু হোৱাইট কাজল লগাইছোঁ। আৰু মই এই গহনা পিন্ধিছোঁ থুৰিয়াৰ, বিৰাট ধুনীয়া গহনা হয়। আপোনালোকক যদি এনেধৰণৰ ধুনীয়া ধুনীয়া ডিজাইনাৰ গহনা লাগে, এনেধৰণৰ গহনা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে থুৰিয়া। তো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু মোৰ ফুল লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া মোৰ ষ্টুডেণ্টবোৰে নিজৰ কাম কৰি আছে, সেই কামবিলাকো মই আপোনালোকক দেখাই আছোঁ। সিহঁতক আজি মই যিবিলাক দেখাইছোঁ, আজি চেল্ফ মেকআপ কেনেকৈ কৰে, সেইবিলাক আজি নিজেই মানে এপ্লাই কৰিছে। আৰু প্ৰথম সিহঁতি মেকআপ কৰিছে, এজনে জানে, কিন্তু বাকী তিনিজনে মানে একদমেই একো নাজানে। চ' সিহঁতি কেনেকুৱা ধৰণৰ কি মেকআপ কৰিছে আপোনালোকক দেখাই আছোঁ। আপোনালোকে প্লিজ সিহঁতক এপ্ৰিচিয়েট কৰিব, লগতে কমেণ্ট কৰি জনাব, আৰু যাতে আগুৱাই যায় কমেণ্ট কৰি আপোনালোকে জনাব। তো দেখাই আছোঁ মই সিহঁতক। পুৰা লাগি আছে গোটেইকেইজনী। আৰু এজনী গৈছে, বাচ্ছা আছে তাই, তো তাই বাচ্ছাৰ লগত কৰিব গৈছে, খুৱাব গৈছে। তাৰপিছত তাইকো মই দেখাই আছোঁ। তো চাই থাকিব মোৰ চেনেল। হৈছে এইটো কিবা কৰি কৰি চবেই ভাগৰ লাগিছে তো, সেইটো কাৰণে আমাৰ মায়ে এটা ব্যৱস্থা কৰিছে, আহি যোৱা। এই যে আমাৰ ভণ্টি চাই লৈ আহিছে একদম লাল চাহ পুৰা। এতিয়া কৰি আমি খাম আৰু ভালকৈ মানে ফ্ৰেছ হৈ ল'ম চাহ তাহ খাই। আৰু তাই দেখিছে নাই, আধা গৈছে, আধা বাকী আছে। তো আধা তাই কৰিব, আমি এতিয়া চাহ খাওঁ। মাজতে আমাৰ এইটো ব্ৰেক। ডাৰ্ক